সুপ্ৰভাত। ৰাতিপুৱা উঠি যদি নিজৰ খেতিৰ বস্তু ছিঙিব পৰা যায়, এইটো হ'ল নৰসিংহ। মনটো যে কিমান ভাল লাগে। এইটো নৰসিংহৰ গছ। এই নৰসিংহ মই ছিঙি ললো। এতিয়া মই এই লাওৰ পাত ছিঙিম। মই আজি লাওৰ পাতৰ চাটনি বনাম। এইটো লাও ফুল হয়, লাওৰ ফুলটো দিম। এইটো মিঠা লাও, ৰঙা লাও, এইটো লাওৰ ফুল হয়, লাওৰ ফুলটো দিম। আৰু ৰঙালাওৰ পাত, এইটো ৰঙালাওৰ পাত হয়। এইটো মই আজি চাটনি বনাম ৰঙালাওৰ পাতৰ। মই আপোনালোকক দেখুৱাই আছো কেনেকে বনাম। বহুত উঠিছে, বহুত লাগিছে। লাওটো বহুত লাগিছে। হৈ যাব, এই দুটা হলে হৈ যাব, বহুত হৈ যাব। এতিয়া মই বনাম, কেনেকে বনাম আপোনালোকক দেখুৱাই আছো। চাই ল'ব। মই এতিয়া ঘৰৰ ভিতৰলৈ যাওঁ। এইটো বাহিৰৰ খেতিটো দেখুৱালো। নমস্কাৰ। আপোনালোকলৈ মই আজি নতুন ভিডিঅ' এটা লৈ আহিছো। সেইটো হ'ল এইটো মিঠালৰ পাত আৰু ফুল। এইটো মই কাটি ল'ম। মিঠালৰ পাত আৰু ফুল কাটি ল'ম। এনেকৈ পাত আৰু ফুল কাটি ল'ম, মিহি মিহিকে কাটি ল'ম। কাটি উঠি অকণমান ধুই লওঁ। ইয়াতে খচকে ভাঙি আছো ৰবা। তেল অকণমান দিছো। এইটো হ'ল সৰিয়হৰ তেল। ভাজি ল'ম। শুকান জলকীয়াটো ভাজি লৈছো। ৰঙচুৱাকে ভাজি লৈছো। আন্ধাৰটো কৰিছে তোমাৰ। হ'ল। এতিয়া পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজৰ লগত ধনিয়া দিছো। অলপ ধনিয়া দিছো। পিঁয়াজখিনি ৰঙচুৱাকে ভাজি ল'ম। পিঁয়াজখিনি ভাজা হ'ল। ইয়াত নহৰুখিনি ভাজো। আদা ভাজিব নালাগে। আদাখিনি মই পিছতে বটি ল'ম পাতত। বটাতে মই আদাখিনি কেঁচাই দিম। এই তেলতে মই লাওৰ পাত আৰু ফুলটো ভাজি ল'ম। এই তেলতে নিমখ দি লৈছো। বটাতে নিদিওঁ আৰু এতিয়া দি লৈছো। বটা বনাম। পটাত বটা বনাম। এইটো পটাত পিচিলে বটা বনাম।
এতিয়া ভাজা হ'ল। মই কেনেকে ভাজিলো, কি কি দিলো আপোনালোকক দেখুৱালো। আদাটো মই কেঁচাই পিচি লম, ভাজি দিয়া নাই। আদাটো কেঁচাই পিচি লম। এতিয়া নৰসিংহৰ পাত অকণমান ভাজি লওঁ, অলপ ভাজিব লাগিব, এইটো সেইকাৰণে হেৰি কৰা নাই। নৰসিংহৰ পাত অলপ দি দিছোঁ। এতিয়া বটি লওঁ না আৰু সেইখন বহাই দিওঁ। নহৰু, আদা, শুকান জলকীয়া, পিঁয়াজ তাত পিচি লওঁ। আৰু এটা কেঁচা জলকীয়া দিম। কেঁচা জলকীয়াটোৰ চেণ্টটো ভাল লাগে যে, সেইকাৰণে এটা কেঁচা জলকীয়া দিছোঁ। এইখিনি এতিয়া এইখিনি পিচি আছোঁ। লাওৰ পাত, লাও ফুল, নৰসিংহৰ পাত আৰু কেঁচা জলকীয়া। আপোনালোকক মই কৈ দিছোঁ আৰু দেখুৱাইছোঁ। আপোনালোকে এনেকুৱাকৈ বনাই খাবচোন, খুব ভাল লাগে, বহুত সোৱাদ লাগে। আৰু এইবিলাক স্বাস্থ্যকৰ বস্তু, নিজৰ ঘৰতে হোৱা, ইউৰিয়া সাৰ নাই, একো নাই। আৰু ধুনীয়াকে মই পচন সাৰ দিছোঁ ঘৰতে। আলু কাটা, চব্জি কাটা সাৰবিলাক মই পচাই লওঁ, সেইবিলাক সাৰ দিছোঁ। তাৰপিছত চাউল ধোৱা পানীটোও বহুত ভাল, ফল লাগে। মোৰ লাও খুব লাগিছে। চাউল ধোৱা পানীটো গুৰত দিব লাগে, বহুত লাগে। এনেকৈ আপোনালোকে খেতি কৰি খাবচোন। মোৰ নহৰু, আদা, পিঁয়াজ চব হৈছে। কালি ধইনা ছটিয়াইছোঁ, ধইনাও গজিব। এতিয়া মোৰ পিছা হৈ গ'ল। এতিয়া পিছা হৈ গ'ল। এইটো লাওৰ পাত, লাওৰ পাত বটা হৈ গ'ল। আপোনালোকলৈ পঠিয়াই দিলোঁ। এনেকৈ বটি খাব, বহুত ভাল লাগে। অকল এইখিনি দিয়ে ভাতখিনি খাব পাৰি, বহুত সোৱাদ লাগে। আপোনালোকলৈ মই ভিডিঅ'টো পঠাই দিলোঁ। আপোনালোকে আগৰ দৰে মোক মৰম দি থাকিব, আশীৰ্বাদ কৰিব। ধন্যবাদ।